আজি আমাৰ বাবে দুটা বিশেষ অনুষ্ঠান উদযাপনৰ বাবে আমি ইয়াত সমবেত হৈছোঁ। 2002 চনত মই যেতিয়া প্ৰথম জালুকবাৰী সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলোঁ, সেই সময়ৰ পৰাই উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি আনুষ্ঠানিকভাৱে সমাজখনৰ হৈ সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰি আহিছিলোঁ। 2002 চনত আমাৰ সমষ্টিৰ পৰা উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত 288 জন ছাত্ৰ ছাত্ৰীয়ে প্ৰথম ডিভিজন লাভ কৰিছিলে। আজি 2023 চন, 2020 চন আৰু 2021 চনত কোভিড সিক্ত পৰিৱেশৰ বাবে আমি এই অনুষ্ঠান পাতিব পৰা নাছিলোঁ আৰু সেইকেইবাৰ মেট্ৰিক পৰীক্ষাও বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাও কাউন্সিলৰ ফালৰ পৰাও অনুষ্ঠিত কৰা হোৱা নাছিল। 2023 চনৰ আজি হোৱা অনুষ্ঠানটি যদি আমি ধৰি লওঁ, তেতিয়াহ'লে এই বছৰ এইটো আমাৰ 20তম অনুষ্ঠান। অৰ্থাৎ যোৱা 20 বছৰ ধৰি আমি নিৰলসভাৱে এই যি প্ৰচেষ্টা চলাই আহিছিলোঁ, সেই প্ৰচেষ্টাই আজি এক নতুন ৰূপ পালে আৰু এই 20টা বছৰ আজি আমি স্পৰ্শ কৰিলোঁ। যোৱা 20 বছৰত আমাৰ জালুকবাৰী সমষ্টিৰ পৰা কেইবা হাজাৰ ল'ৰা ছোৱালীয়েও প্ৰথম ডিভিজন পাবলৈ সক্ষম হৈছিল। যোৱা বছৰ 1973 জন ছাত্ৰ ছাত্ৰীয়ে প্ৰথম ডিভিজন, ষ্টাৰ মাৰ্কছ, লেটাৰ মাৰ্কছ, ডিষ্টিংশ্যন মাৰ্কছ আদিৰে সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। এই বছৰ 1986 জন 1986 ষ্টুডেণ্টে এই উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰথম ডিভিজন পাবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত 1156 গৰাকী মেট্ৰিকত আৰু 830 গৰাকী হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বতে হোৱা এটা অনুষ্ঠানত ভাষণ দি মই উল্লেখ কৰিছিলোঁ যে মেট্ৰিকত যিমান ল'ৰা ছোৱালীয়ে ফাৰ্ষ্ট ডিভিজন পায়, সিমান ল'ৰা ছোৱালীয়ে হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন কিয় পাব নোৱাৰে। অৰ্থাৎ মেট্ৰিক পৰীক্ষালৈকে আমি যি সুখ্যাতিৰে উত্তীৰ্ণ হওঁ, পঢ়া শুনা নিয়মিতভাৱে কৰোঁ, ঘৰত পিতৃ মাতৃয়ে দেখুৱাই দিয়া পথেৰে আমি আগবাঢ়ি যাওঁ, পিছৰ 2টা বছৰত কলেজত যোৱাৰ পিছত আমি ক'ৰবাত কক্ষচ্যুত হওঁ নেকি, লক্ষ্যচ্যুত হওঁ নেকি, লক্ষ্যভ্ৰষ্ট হওঁ নেকি। লাহে লাহে মই দেখা পাইছোঁ যে যোৱা কেইটামান বছৰত, বিশেষকৈ কোভিডৰ পিছৰ 2022 চন আৰু 2023 চনত মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পোৱা সংখ্যা আৰু হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পোৱা সংখ্যা প্ৰায় সমান হ'বৰ বাবে আৰম্ভ কৰিছে। যোৱা বছৰ 1042 গৰাকী ল'ৰা ছোৱালীয়ে যদি মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাইছিলে, ঠিক সেইধৰণে 931 গৰাকী ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰীটো ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছিলে। আৰু এই বছৰো 1156 গৰাকী ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পোৱাৰ লগে লগে 830 গৰাকী ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰীটো ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছে। যোৱা বছৰৰ তুলনাত
এইবাৰ প্ৰথম ডিভিজন হায়াৰ ছেকেণ্ডাৰীত অলপ কম যদিও সমানুপাতিকভাৱে যদি আমি চাবলৈ যাওঁ যোৱা 2 বছৰৰ পৰীক্ষাৰ ফলাফল আমাৰ বাবে কৰবাত হলেও এটা আনন্দৰ বাতৰি কঢ়িয়াই আনিছে আজি যিখিনি লৰা ছোৱালী আমাৰ মেট্ৰিকত ভাল ৰিজাল্ট কৰি ইয়াত উপস্থিত হৈছে তেখেতসকলৰ উদ্দেশ্যে মই দুআষাৰ কথা ক'ব বিচাৰো ক্লাছ 10 লৈকে আমি অলপ ঘৰৰ শাসন ব্যৱস্থাৰ মাজত থাকো দেউতা মাই আমাৰ পঢ়া শুনাৰ খবৰ লয় দেউতা মাই আমি স্কুলত গৈছো নে নাই স্কুলৰ পৰা আহিছো নে নাই খা খবৰ ল'ব পাৰে কাৰণ স্কুলখন ঘৰৰ কাষতে স্কুলৰ শিক্ষকৰ লগত দেউতাক মাকে কথা বতৰা পাতিব পাৰে কিন্তু মহাবিদ্যালয়ত পঢ়াৰ লগে লগে মহাবিদ্যালয়খন অলপ ঘৰৰ পৰা দূৰত হয় মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকল গাঁৱত নাথাকে বহুতে গুৱাহাটীৰ পৰা অহা যোৱা কৰে বা আন কিছু দূৰৰ পৰা অহা যোৱা কৰে আৰু দেউতাক মাকে মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাৰ লগত নিজৰ ল'ৰা ছোৱালীৰ বিষয়ে কথা পতাৰ সুযোগ নাপায় পঢ়া শুনাও অলপ বদলি যায় আমাৰ দেউতা মা সকলে মেট্ৰিকলৈকে পঢ়াখিনি আমি বুজি পাওঁ কলেজত যোৱাৰ লগে লগে যদি দেউতাকে আৰ্টছ পঢ়িছিল সায়েন্সৰ সাবজেক্ট বিলাকৰ বিষয়ে আমাৰ আইডিয়া বিলাক কমি যায় মই আৰ্টছ পঢ়িছিলো মোৰ লৰাই যদি সায়েন্স পঢ়ে ফিজিক্স কেমিষ্ট্ৰি মই বুজি নাপাওঁ গতিকে লৰাজন বা ছোৱালীজনীৰ পঢ়া শুনাৰ অগ্ৰগতিৰ বিষয়ে মই ব্যক্তিগতভাৱে অনুভৱ কৰিব নোৱাৰো তাৰ ফলত দেউতাক মাক এখোজ পিছুৱাই যায় যে ঠিক আছে মোৰ লৰা ডাঙৰ হৈছে লৰা ছোৱালীয়ে ভালকৈ পঢ়িব মাকে লৰা ছোৱালীৰ খোৱা বোৱাৰ ওপৰত যত্ন লয় দেউতাকে যাতে লৰা ছোৱালীয়ে পঢ়োতে কষ্ট নাপায় তাৰ বাবে বাকি প্ৰয়োজনীয় ব্যৱস্থাখিনি আমাক নিশ্চিত কৰে এতিয়া আমি বুজি পাব লাগিব যে আমি নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব লাগিব আৰু নিজৰ ভৰিৰ ওপৰত থিয় দিয়াটো যেনেকে আনন্দৰ কথা তেনেকে ই দায়িত্বৰো কথা ৰেসপন্সিবিলিটি কামস উইথ একাউন্টেবিলিটি আজি মই মুখ্যমন্ত্ৰী হৈছো মোৰ বাবে আনন্দৰ কথা যে সিএম হলো আৰু কি লাগে কিন্তু যিমানে মই ওপৰলৈকে যাম হিমানে মোৰ দায়িত্ব বাঢ়ি যায় জবাবদিহি বাঢ়ি যায় আৰু দায়িত্ব আৰু জবাবদিহি যেতিয়া মই সদায় তাৰ প্ৰতি মই সচেতন হৈ থাকো তেতিয়া মই লক্ষ্যভ্ৰষ্ট নহওঁ কক্ষচ্যুত নহওঁ আজি বংশৰৰ পৰা মই শুৱালকুছি কলেজত পঢ়িব গৈছো মই যদি সময়ত গৈ ক্লাছ কৰিছো প্ৰতিটো ক্লাছ কৰিছো সুন্দৰভাৱে মই পঢ়া শুনা কৰিছো মই মোৰ দায়িত্ব পালন কৰাটো বুজাব কিন্তু মই যদি কলেজত গৈ ক্লাছ নকৰো আন কামত সময় খৰচ কৰো আৰু ঘৰত ঘূৰি আহি নিয়মিতভাৱে যদি পঢ়া শুনা নকৰো দেউতা মাই গম নাপাব দেউতা মাই সেই দিনাখন গম পাব যেতিয়া হায়াৰ সেকেন্ডাৰীৰ ৰিজাল্ট ওলাব ওচৰ চুবুৰীয়াই খুধিব যে মেট্ৰিকতো লৰাজনে ফাৰ্ষ্ট ডিভিজন পাইছিল ছোৱালীয়ে ফাৰ্ষ্ট ডিভিজন পাইছিল হায়াৰ সেকেন্ডাৰীত কি হল বোলে থাৰ্ড ডিভিজন পালে সেকেন্ড ডিভিজন পালে দেউতাক মাকে লাজতে কি কব যে পৰীক্ষাৰ সময় লৰাটোৰ বেমাৰ হৈছিল ছোৱালীটোৰ বেমাৰ হৈছিল সেইকাৰণে বেচেৰা বেচেৰিয়ে এবাৰ ভাল কৰিব নোৱাৰিলে আকৌ গাঁৱৰ মানুহক ফাঁকিটো কোনে দিব লাগিলে দেউতাক মাকে দিব লাগিলে লৰা ছোৱালীজনী ভাল ৰিজাল্ট নকৰিলে দেউতাক মাকে বুজিয়ে নাপালে যে 2 বছৰত কি হৈ গল সেই কাৰণে
আমি যে ডাঙৰ হলো কলেজত গলো আমি যদি দায়িত্বৰ ওপৰত আমাৰ যদি সম্যক জ্ঞান নাথাকে তেতিয়াহলে আমি লক্ষ্যভ্ৰষ্ট হম কক্ষচ্যুত হম আৰু এবাৰ যদি লক্ষ্যৰ পৰা আঁতৰি যাওঁ 18-19 বছৰত আকৌ লক্ষ্যলৈকে উভতি অহাটো খুব টান কাম মই নিজে দেখিছো মোৰ এই সুদীৰ্ঘ জীৱনকালত যদি এবাৰ লৰা ছোৱালী কৰবাত বেয়া হল ৰাস্তাৰ পৰা আঁতৰিলে উভতাই আনাটো দেউতাক মাকৰ বাবে খুব কষ্ট আৰু এটা সময় দেউতাক মাকে হাত দাঙি দিবলগীয়া হয় মই বিচাৰো যে আমাৰ জালুকবাৰী সমষ্টিয়ে হওক অসমৰ ছাত্ৰ সমাজ হওক তেওঁলোক যাতে লক্ষ্যভ্ৰষ্ট নহয় কক্ষচ্যুত নহয় যোনে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাইছিল তেওঁ হায়াৰ সেকেন্ডাৰীত ফাৰ্ষ্ট ডিভিজন পাব যোনে মেট্ৰিকত সেকেন্ড ডিভিজন পাইছিল তেওঁ হায়াৰ সেকেন্ডাৰীত ফাৰ্ষ্ট ডিভিজন পাব কিন্তু মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পোৱা জনে কেতিয়াও হায়াৰ সেকেন্ডাৰীত সেকেন্ড ডিভিজন পাব নোৱাৰিব বহুত ছোৱালী আছে কলেজত গৈ ভাল লাগে লৰাৰ বাইকত উঠিবৰ কাৰণে বহুত লৰা আছে ছোৱালীক বাইকত উঠাই ভাল পাব কিন্তু যদি ছোৱালীকে বাইকত উঠাব লাগে মোৰ মাক উঠালে হল মোৰ বাইদেউক উঠালে হল মোৰ ভন্টিক উঠালে হল যদি লৰায়ে উঠাব মন আছে নিজৰ ভনিয়েকক উঠালে হল বাকি যাৰ মোৰ মনৰ পছন্দৰ মানুহক মই উঠাব লাগে দেউতা মাৰ লোৱা পইচাৰি বাইকৰ তেল ভৰাই নহয় নিজৰ চাকৰি কৰাৰ পিছত নিজে কিবা কৰাৰ পিছত নিজৰ পইচাৰে আমি যাক উঠাও তাত আমাৰ কাৰো আপত্তি নাই মই ভুল কৈছো নেকি লৰাবিলাকে ক'ব লাগিব এই বেটা বেটিয়া ঠিকে কৈছো নে নাই মই হা নিজৰ পইচা দি যেতিয়া তেল ভৰাব পাৰিম তেতিয়া নিজৰ পছন্দ মতে পিছফালে পেছেঞ্জাৰ উঠাম হ'ব আৰু যেতিয়ালৈকে দেউতা মাৰ তেলেদি বাইক চলাম তেতিয়ালৈকে বাইকৰ পিছত এনেকুৱা মানুহক উঠাম যাক দেউতা মাৰ সন্মুখত উঠাব পাৰো আগত উঠাব পাৰো মই ধেমালিত কৈছো কিন্তু ইয়াৰ কথাখিনি ৰাতি গৈ যদি অলপ চিন্তা কৰো তেতিয়া জীৱনৰ বহু প্ৰশ্নৰ উত্তৰ আমি পাই যাম সেইবাবে মই সকলোকে অনুৰোধ কৰিম যে যিসকলে মেট্ৰিক পাছ কৰি এতিয়া হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ফালে গৈ আছে তেওঁলোকে যাতে সদায় নিজৰ দায়িত্ব জ্ঞান আৰু দায়িত্ববোধ এই দুইটাক লৈ আগবাঢ়ি যায় যিসকলে হায়াৰ সেকেন্ডাৰী পাছ কৰিলে আমি সকলোৱে জানো আমি সকলো ডাক্তৰ হ'ব খোজো সকলো ইঞ্জিনিয়াৰ হ'ব খোজো বা আমি সকলোৱে অধ্যাপক অধ্যাপিকা হ'ব খোজো এয়া আছিল 20 বছৰ আগৰ পৃথিৱী আজিৰ পৃথিৱীখন পৰিৱৰ্তন হৈছে আজিৰ পৃথিৱীত বহুত নতুন নতুন বিষয় ওলাইছে যাৰ ওপৰত আমি যদি জ্ঞান লাভ কৰিব পাৰো আমি ডাক্তৰ আৰু ইঞ্জিনিয়াৰ হোৱাৰ প্ৰয়োজন নাই মই আমাৰ কিমান ছাত্ৰ ছাত্ৰী আছে শুনিছে মই নাজানো আজিকালি আমাৰ পৃথিৱীত জ্ঞানৰ নতুন নতুন সীমা আমাৰ পৃথিৱীখনে স্পৰ্শ কৰিছে সফটৱেৰ ওপৰত আমি কাম কৰিব পাৰো আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ দৰে নতুন নতুন সাবজেক্ট বিলাকৰ ওপৰত আমি শিকিব পাৰো বিএসসি নাৰ্ছিঙৰ দৰে পঢ়া শুনা কৰি আমি বহু আগুৱাই যাব পাৰো মেডিকেলৰ লগত ৰিলেটেড বহু বিলাক সাবজেক্ট আছে যাক আমি অধ্যয়ন কৰি আমি বহু দূৰ আগুৱাই যাব পাৰো কমাৰ্চৰ লগত যাক আমি ফাইনেন্সিয়েল ইনক্লুশনৰ লগত জড়িত বেংকিংৰ লগত জড়িত
কোম্পানীৰ লগত জড়িত আজিকালি ইমান বিশাল বিশাল জ্ঞান আৰু প্ৰফেশ্যন আছে যে কোনোবাই আমি মেডিকেল ইঞ্জিনিয়াৰিঙত সিট নাপালে হতাশ হোৱাৰ কোনো প্ৰয়োজনে নাই আমাৰ হাতত বহুত নতুন নতুন সাবজেক্ট আছে যাক আমি পঢ়ি শুনি বহু দূৰ আগুৱাই যাব পাৰো কোনোবাই যদি আমি ৰাজনীতি বিজ্ঞানত পঢ়িছো আজি ৰাজনীতি বিজ্ঞান আগৰ ৰাজনীতি বিজ্ঞান হৈ থকা নাই ৰাজনীতি বিজ্ঞানৰ লগত নতুন শিক্ষানীতিত আমি আৰু যেতিয়া নতুন নতুন সাবজেক্ট আমি পঢ়িব পাৰিম কোনোবাই যদি পলিটিক্যাল সায়েন্সৰ লগত ষ্টেটিষ্টিক্স পঢ়ে তেতিয়া হলে দেশৰ সমগ্ৰ ৰাজনৈতিক গতিবিধিৰ লগত জড়িত বহুত প্ৰফেশ্যন আজি আমাৰ সন্মুখত দেখা দিয়ে ইকনমিক্স আৰু ষ্টেটিষ্টিক্স যেতিয়া আমি একেলগে পঢ়িব পাৰো তেতিয়া হলে আমি বহুত বেছি কোম্পানী জাদিৰ বহুত ব্যৱস্থা মাৰ্কেট এনালাইসিসৰ পৰা নতুন নতুন বজাৰৰ পৰা ট্ৰেন্ড কি হ'ব আগলৈ গৈ কি হ'ব বহুত কথা আমি বুজিব পাৰো হায়াৰ সেকেন্ডাৰী সায়েন্সত পাস কৰা প্ৰতিজন লৰাই বেসিক সফটওয়্যাৰৰ ওপৰত জ্ঞান আহৰণ কৰি তথ্য প্ৰযুক্তিৰ জগতখনৰ প্ৰতি আগুৱাই যাব পাৰে গৌৰাংগ দাস ডাঙৰীয়াই অকনমান হয়তো আজি আমাক আইডিয়া দিছে কিন্তু মই বিশ্বাস কৰো যে উচ্চতৰ মাধ্যমিক পৰীক্ষাত পাস কৰাৰ পিছত মনত ভাবি থোৱা কিবা এটা আমি পাব নোৱাৰিলো বুলিয়ে হতাশ হোৱাৰ আমাৰ প্ৰয়োজন নাই কাৰণ এই বহল পৃথিৱীখনত দ্ৰুত গতিত হোৱা ঔদ্যোগিক বিপ্লৱৰ ফলত আমাৰ সন্মুখত বহুত বিলাক নতুন নতুন প্ৰফেশ্যন আজি আমাৰ সন্মুখত দেখা দিছে যোৱা কেইদিনমানৰ পৰা অসমত সেমি কণ্ডাক্টৰৰ দৰে ইণ্ডাষ্ট্ৰি স্থাপনৰ প্ৰচেষ্টা চলি আছে প্ৰাৰম্ভিকভাৱে মই কথা পাতোতে মোক তেখেতসকলে কৈছিলে যে প্ৰায় 10,000 হায়াৰ সেকেন্ডাৰী সায়েন্সত পাস কৰা লৰা ছোৱালীক যদি অসমত এই ধৰণৰ উদ্যোগ আহে এই ধৰণৰ উদ্যোগৰ বাবে প্ৰয়োজন হ'ব এতিয়া আজিলৈকে হয়তো আমি স্কুলত সেমি কণ্ডাক্টৰৰ বিষয়ে শুনাও নাই কিন্তু পৃথিৱীখন ইমান আগুৱাই গৈছে যে কাণ আৰু চকু আমি যদি ঠিক কৰি ৰাখো তেতিয়া হলে এই পৃথিৱী এতিয়া হতাশাৰ পৃথিৱী নহয় এই পৃথিৱী হৈছে আশাৰ পৃথিৱী কেতিয়াবা কেতিয়াবা মোক লৰা ছোৱালীয়ে কয় যে দাদা মই হতাশ হৈ গৈছো হতাশ কিয় হ'ব লগা হল হতাশ এই কাৰণে আমি হ'ব লগা হয় যে আমি ধৰি থম যে মই এইটোৱে কাম আমি কৰিম কিন্তু তাতকৈও যে ভাল কাম আছে তাতকৈও যে ডাঙৰ কামেৰে আমি একোজন সফল ব্যক্তি হ'ব পাৰো তাৰ বিষয়ে আমি চিন্তা কৰাৰ আমাৰ অৱকাশ নাই কোনোবাই মেডিকেলত সিট নাপালে হতাশ হয় কিন্তু মেডিকেলত সিট নোপোৱা লৰাজনেও মলিকুলাৰ বায়োলজি আদি পঢ়ি তেওঁ যে ডক্টৰে কি ঔষধ লিখিব তাক নিৰ্ধাৰণ কৰিব পাৰে ডক্টৰৰ ওপৰতো যে সুপাৰ ডক্টৰ হ'ব পাৰে সেই ধৰণৰ জিজ্ঞাসা আমাৰ মনত থাকিব লাগিব এই পৃথিৱীখন হতাশাৰ পৃথিৱী নহয় যুগ যুগ ধৰি একোজন মানুহৰ সাধনাৰে পৃথিৱীখন আজি এই অৱস্থা আহি পৰিছে যদি আইনষ্টাইন হতাশ হৈ গ'লহেঁতেন মানুহে বিজ্ঞান দেখা নাপালেহেঁতেন যদি শচীন তেণ্ডুলকাৰ হতাশ হৈ গ'লহেঁতেন মানুহে ক্ৰিকেট দেখা নাপালেহেঁতেন যদি নৰেন্দ্ৰ মোদী হতাশ হৈ গ'লহেঁতেন মানুহে এই নতুন ভাৰতখন দেখা নাপালেহেঁতেন হতাশা আমাৰ শত্ৰু আশা আমাৰ বন্ধু পৰিশ্ৰম আমাৰ বন্ধু কঠোৰ সাধনা আমাৰ জীৱনৰ সংগী আমাৰ অসমত বহুত সুবিধা হৈছে আজি আমাৰ চাওঁতে অসমত প্ৰতি বছৰে একোখন নতুন মেডিকেল কলেজ আৰম্ভ হৈছে আমি যেতিয়া কলেজত পঢ়িছিলো
অসমৰ ল'ৰা ছোৱালীৰ বাবে 200টা মেডিকেল সিট আছিল আজি অসমৰ ল'ৰা ছোৱালীৰ বাবে 1200টা মেডিকেল সিট হৈছে আগত যদি হতাশা আছিল প্ৰতিটো বছৰে আমাৰ জীৱনলৈ আশা কঢ়িয়াই আনে এই বছৰ অসমত তিনিচুকীয়াত মেডিকেল কলেজ হ'ব অহা বছৰ বঙাইগাঁৱত মেডিকেল কলেজ হ'ব গুৱাহাটীৰ দ্বিতীয়খন মেডিকেল কলেজ হ'ব সময় আগবাঢ়ি যোৱাৰ লগে লগে সুবিধা বৃদ্ধি পাইছে যেতিয়া হতাশাৰ পৰিৱৰ্তে আমাৰ মনত আশাই ক্ৰিয়া কৰি থাকিব আমি আমাৰ পথ বিচাৰি পাম আৰু সেইবাবে মই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলোকে নিজৰ লক্ষ্য পথত অবিচলিতভাৱে থিয় হৈ আশাৰ এটা মন বুকুত বান্ধি আগবাঢ়ি যাবৰ বাবে মই পুনৰ এবাৰ সকলোকে অনুৰোধ কৰিম জালুকবাৰী সমষ্টিৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ কৃতিত্বই ব্যক্তিগতভাৱেও আমাক আনন্দিত কৰে আজি জীৱনৰ এক সুদীৰ্ঘ কাল জালুকবাৰী সমষ্টিৰ মাটি পানী বায়ুৰ লগত নিজক জড়িত কৰি এই সমষ্টিৰ প্ৰতিগৰাকী ব্যক্তিৰ সুখ দুখৰ লগত নিজক পৰিচয় কৰি সঁচাকৈয়ে মই নিজেও আনন্দিত হওঁ আজি আমাৰ এই ছাত্ৰ ছাত্ৰীসকল কোনোবাজনৰ সন্তান হ'ব কিন্তু প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীকে মই নিজেও মোৰ নিজৰ সন্তান বুলি অভিহিত কৰোঁ সন্তানৰ বিকাশে সন্তানৰ সফলতাই যেনেকে নিজ পিতৃ মাতৃক গৰ্বিত কৰে তেনেকে জালুকবাৰী সমষ্টিৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ কৃতিত্বই আমাকো ব্যক্তিগতভাৱে গৰ্বিত কৰে আজিৰ এই দিনটোত মই পুনৰ এবাৰ আমাৰ জালুকবাৰী সমষ্টিৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক মই অভিনন্দন জনাইছোঁ জীৱনৰ বাটত আগবাঢ়ি যাবলৈ আশীৰ্বাদ কৰিছোঁ আৰু তেখেতসকলৰ গৌৰৱী পিতৃ মাতৃক মই পুনৰ এবাৰ ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ প্ৰতি বছৰে জালুকবাৰী সমষ্টিৰ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰস্তুত কৰা অভিনন্দন পত্ৰখন মই পাঠ কৰোঁ আৰু আজিও সেই পত্ৰখন পাঠ কৰি তোমালোকক মই অভিনন্দন জনাব খুজিছোঁ হে স্নেহভাজন সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত তুমি যি সফলতা অৰ্জন কৰিলা হি আমাৰ সমাজ আৰু জাতিৰ বাবে অত্যন্ত গৌৰৱৰ বিষয় তুমি অৰ্জন কৰা বিৰল কৃতিত্বই আমাক গভীৰভাৱে উদ্বুদ্ধ কৰিছে তোমাৰ সাধনাৰ এই প্ৰাপ্তি পৰিশ্ৰমৰ এই স্বীকৃতিয়ে সমাজৰ সকলোকে নিবিড়ভাৱে স্পৰ্শ কৰিছে তোমাৰ এই কৃতিত্বৰ অংশীদাৰ তোমাৰ শিক্ষাগুৰু পিতৃ মাতৃ আদি অনেকজন তোমাৰ মাজেদিয়ে হয়তো তেওঁলোকৰ স্বপ্ন সাৰ্থক হৈছে ছাত্ৰ ছাত্ৰী কৃতিত্বই আটাইতকৈ সুখী কৰে তেখেতসকলৰ শিক্ষক শিক্ষয়িত্ৰীক সন্তানৰ কৃতিত্বই সুখী কৰে তেওঁৰ পিতৃ মাতৃক তোমালৈ জনোৱা আমাৰ শুভেচ্ছাত হে তোমাৰ শিক্ষাগুৰু আৰু পিতৃ মাতৃও স্বাভাৱিকতে অংশীদাৰ হৈছে তোমাৰ এই সফলতা তোমাৰ মহান ত্যাগ আৰু সাধনাৰো ফল সঠিক পথত দিগদৰ্শন কৰি প্ৰচেষ্টাৰ কষটি শিলত ঘঁহি যিদৰে তোমালোকৰ জীৱনবোৰক তেওঁলোকে আগবঢ়াই লৈ গৈছে সেয়াও এক কৃচ্ছ সাধনাই বুলিব পাৰি জীৱনৰ বিভিন্ন সময়ত
মানুহ বিভিন্ন পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া হয়। তোমাৰ জীৱনৰ এই অন্যতম পৰীক্ষাত তুমি যি প্ৰশংসনীয় প্ৰতিভাৰ পৰিচয় দাঙি ধৰিলা, আমি তাত উৎফুল্লিত আৰু আশা কৰিছোঁ এজন প্ৰকৃত পূৰ্ণাংগ মানুহ হোৱাৰ পৰীক্ষাটো ভৱিষ্যতে তুমি সাফল্য অৰ্জন কৰিবা। আমি লক্ষ্য কৰোঁ যে আজি সমস্যা জৰ্জৰ অসমত অনেক ছাত্ৰ ছাত্ৰীয়ে বিপদগামী হৈছে। জীৱনৰ বহুৰঙী পথত প্ৰকৃত দিগদৰ্শকৰ অভাৱতে বহুতো সম্ভাৱনা এইদৰে লক্ষ্যভ্ৰষ্ট হ'ব লগা হয়। আমি আশা কৰিম তোমাৰ সফলতা আৰু পাৰদৰ্শিতা সেইসকল নতুনৰ পথ প্ৰদৰ্শক হওক। তোমাৰ অন্তৰত চিৰদিন অনুসন্ধিৎসাৰ নিৰ্মল বন্তিগছি জ্বলি ৰওক। তাৰ পোহৰত দীপ্ত হৈ উঠক তোমাৰ ভৱিষ্যত, তোমাৰ চৌদিশৰ সমাজ আৰু সেই সমাজৰ বিভিন্নজন। আকৌ এবাৰ মই আটাইকে ধন্যবাদ, কৃতজ্ঞতা আৰু অভিনন্দন জনাইছোঁ। এই সম্বৰ্ধনা অনুষ্ঠানৰ লগতে ৰজিতা খুৱাই আজি আমি এই বংশৰ গণমৌ পঞ্চায়তৰ ৰাইজৰ বাবে বংশৰৰ মিনি ষ্টেডিয়ামখনৰো আধাৰশিলা স্থাপন কৰি নিৰ্মাণৰ কামৰ আজি আমি শুভাৰম্ভ কৰিছোঁ। এই মিনি ষ্টেডিয়ামখন নিৰ্মাণৰ বাবে অসম চৰকাৰে 12 কোটি টকা খৰচ কৰিব। এই ষ্টেডিয়ামখন 11 বিঘা মাটিত নিৰ্মাণ হ'ব। 500 দৰ্শকে খেল উপভোগ কৰাৰ বাবে পেভিলিয়ন আৰু গেলাৰী থাকিব। পানী নিষ্কাশনৰ ব্যৱস্থাৰ সৈতে এখন ফুটবল ফিল্ড থাকিব, ভলীবল কোৰ্ট 2খন থাকিব আৰু এই অঞ্চলৰ ৰাইজৰ বাবে আমি আচবাব আৰু ক্ৰীড়া সামগ্ৰীও এই ষ্টেডিয়ামখনত যোগান ধৰিম। পেভিলিয়নটোৰ জৰিয়তে আমি এটা ভৱিষ্যতৰ দিনত স্পৰ্টছ একাডেমি এটাও নিশ্চয় ইয়াতে নিৰ্মাণ কৰিব পাৰিম। ইয়াত পোহৰ দিবৰ বাবে আমি 4টা আলোকস্তম্ভ লগোৱাম বা আমাৰ যি পোহৰৰ বাবে 4টা আমি আলোকস্তম্ভৰ ব্যৱস্থা কৰিম আৰু ভৱিষ্যতৰ দিনত কেতিয়াবা প্ৰয়োজন হ'লে আমি ইয়াত ফ্লাড লাইটিঙৰো ব্যৱস্থা কৰিব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, শুৱালকুছিৰ ষ্টেডিয়াম আমাৰ নিৰ্মাণৰ কাম প্ৰায় শেষ পৰ্যায়ত আছে। ইতিমধ্যেই আমাৰ ছাত্ৰ ছাত্ৰীসকলে তাত খেলা ধূলা আৰম্ভ কৰিছে। কিছুদিনৰ ভিতৰতে আমিন গাঁৱতো আৰু এটা সুবিশাল ষ্টেডিয়ামৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব। বংশৰৰ ষ্টেডিয়ামৰ লগে লগে আমাৰ জালুকবাৰী সমষ্টিত খেলা ধূলাৰ এটা সুন্দৰ পৰিৱেশ নিৰ্মাণ হ'ব। অহা কেইটামান মাহত শুৱালকুছি আৰু পলাশবাৰীৰ মাজত নিৰ্মাণ হ'বলগীয়া দলংখনে আমাৰ এই অঞ্চলৰ সমগ্ৰ জীৱন যাত্ৰাক এক পৰিৱৰ্তনৰ ফালে লৈ যাব। এই অঞ্চলত আৰম্ভ হোৱা শুৱালকুছি শিঙিমাৰী ৰাস্তাই হওক বা হাজোলৈকে আৰম্ভ হোৱা অসমমালাৰ ৰাস্তাই আমাৰ এই অঞ্চলৰ অৰ্থনৈতিক জীৱন আৰু মাটি বাৰীৰ মূল্য বহু ধৰণে বৃদ্ধি কৰিছে। মই আশা কৰোঁ জালুকবাৰী সমষ্টিৰ উন্নয়নৰ এই দিগ্বিজয় যাত্ৰা সদায় অব্যাহত থাকিব আৰু বহু সময়ত আমাৰ ৰাইজে মোক কেতিয়াবা সোধে যে দাদা সমষ্টিৰ পৰিৱৰ্তন হ'ল, আমাৰ কি হ'ব? মই সদায় উত্তৰ দিওঁ, আগতে যি হৈ আছিল এতিয়াও তাকেই হৈ থাকিব আৰু ভৱিষ্যতেও তাকেই হৈ থাকিব। আমি আমাৰ নিৰ্দিষ্ট লক্ষ্যলৈ আমি সদায় আগবাঢ়ি গৈ থাকিম। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ এই অনুষ্ঠানত প্ৰায় 2000 ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হ'ব। মই ডিব্ৰুগড়লৈ যাবলগীয়া বাবে মই বহু দেৰি
আপোনালোকৰ মাজত থাকিব নোৱাৰিম, কিন্তু আন সকলো আপোনালোকৰ লগত উপস্থিত থাকি এজন এজনকৈ ছাত্ৰ ছাত্ৰীৰ হাতত পুৰস্কাৰ তুলি দিব। মই আমাৰ জালুকবাৰী সমষ্টিৰ সকলো ৰাইজকে মই যোৱাৰ পিছতো এই অনুষ্ঠানত উপস্থিত থাকি এই অনুষ্ঠানটি সুন্দৰভাৱে সমাপ্ত কৰাত সহযোগিতা কৰাৰ বাবে আহ্বান জনাম। পুনৰ এবাৰ সকলোকে মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা যাচি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। জয় হিন্দ, বন্দে মাতৰম।